আৰু কোনোবাই যদি কাৰোবাৰ মাক দেউতাক ঢুকুৱাৰ ফটো দিয়ে হয় মানে আপুনি ফটোখন চাই পেলাই বনাই দিব পাৰে ফটোখন চাই আৰ্ট কৰি পেলাই হেল্ল' গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বৰ্তমান মই এতিয়া আহি আছোঁ এঘৰ মানুহৰ ঘৰত আৰু কিয় আহিছোঁ কি কামত আহিছোঁ সকলো আপোনালোকক দেখুৱাই যাম আৰু চব কি ধুনীয়া এটা পৰিৱেশ সেউজীয়া পথাৰৰ মাজেৰে আহি আছোঁ আহকচোন আপোনালোক আহক লৈ যাওঁ তেখেতৰ ওচৰলৈ কি খবৰ ভালে আছে কি বনাই আছে কি ৰাধাৰ পিঠিত কৃষ্ণ উঠি আছে সৰু কালৰ আচ্ছা এইবিলাক কেনেকৈ বনায় আপুনি আৰু টুকুৰা কাঠ লওঁ আকৌ আঁকি লৈ কাটি দিওঁ এইবিলাক মেচিনতো ডাইচ চাইজ এনেকৈ বনাব লগা হৈছে মেচিন নহয় চব মোৰ হাথিয়াৰ হ'ল এই তিনিটা হাথিয়াৰ মোৰ ৰেটি এইটো তোমাৰ সৰু বটালি বুলি কয় বটালি এইটো এটা বটালি এই পাত মোৰ মানে হস্ত আচ্ছা এই কিপাতে মই কাটি থাকোঁ আৰু এইডাল কি হয় এটা বটালি সৰু বটালি সৰু এইবিলাক যে বনাওঁ এইবিলাক কাটিবৰ কাৰণে সেইডাল ব্যৱহাৰ কৰোঁ আচ্ছা টুকুৰা কাঠবিলাক পৰি থকা কাঠবিলাক বুটলি আনি বনাই থাকোঁ এই হনুমান আপুনি নিজে বনাইছে এই তিনিটা অস্ত্ৰ দিয়ে বনাইছে এই তিনিটা অস্ত্ৰ দিয়ে বনাওঁ খুব সুন্দৰ হৈছে চোন 92 তেতিয়া DIC থৈ দি মই এক্সিবিশ্যনবিলাক যাওঁ এক্সিবিশ্যন গৈছিলে 90 কিমান 92 তেতিয়া এক্সিবিশ্যনবিলাকত গৈছিলোঁ মই দিল্লী গৈছোঁ তাৰপৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা লৈ গৈছে আপুনি গভৰ্ণমেণ্ট ফালৰ পৰা DIC যিটো ইণ্ডাষ্ট্ৰি আমাৰ অফিচ এটা থাকে নহয় ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট তাৰপৰা লৈ গৈছিল তেতিয়া গৈছিলোঁ তোমাৰ হেৰিত গ'লোঁ এখন কি কয় দাৰ্জিলিং গৈছোঁ তাৰপিছত দিল্লীত গ'লোঁ ভুৱনেশ্বৰ গৈছিলোঁ এইবিলাকত মোৰ তেতিয়া বহুত মানে হেৰি আছিল মোৰ মানে কাটো আৰু ধৰি লোৱা জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা মাদাৰ টেৰেছা মানে এনেই মোৰ মানে হেৰি কাটো ভূপেন হাজৰিকা বনাইছিলোঁ কিন্তু অলপ মানে ডাঙৰ কৰা নাই সৰুকৈ বনাইছিলোঁ এবাৰ চাইছিলোঁ এইবিলাক চব পেলনীয়া কাঠ নেকি এইবিলাক চব পেলাই দিয়া ধৰি লোৱা দৰ্জা খিৰিকী যে বনাই কাঠ এইবিলাকৰ পেলনীয়া কাঠবিলাক মই বুটলি আনো তাৰপিছত আপুনি আজৰি সময়ত বনাই নে আপুনি এইটো হেৰি কৰে মানে নাই মই আজৰি সময়তহে বনাওঁ এতিয়া এনেই আগত মই ৰেগুলাৰ বনাইছিলোঁ আৰু মোৰ ইণ্ডাষ্ট্ৰি এটাও আছিলে কেন এণ্ড বেম্বো ইণ্ডাষ্ট্ৰি এটা এতিয়া আছে নাই ইণ্ডাষ্ট্ৰিটো এইটোতো কেন এণ্ড বেম্বো আজি নাইকিয়া হোৱা তোমাৰ 15-20 বছৰে হ'ল আচ্ছা প্লাষ্টিক ওলোৱাৰ পৰা আমাৰ সেইটো বন্ধেই হৈ গ'ল তাৰপৰা এতিয়া এইবিলাককে কাটোঁ আৰু কোনোবাই যদি কাৰোবাৰ মাক দেউতাক ঢুকুৱাৰ ফটো দিয়ে ফটোখন চাই পেলাই বনাই দিব পাৰে ফটোখন চাই আৰ্ট কৰি পেলাই ক'ৰবাত এইটো প্ৰশিক্ষণ লৈছিল নে প্ৰশিক্ষণ বুলিবলৈ মোৰ নাই মোৰ গুৰু আছিলে জীৱন শৰ্মা বুলি আমাৰ মৰিগাঁও গড়মাৰী তেওঁ মানে কিছুমান পুতলা বনায় গড় বনায় হাতী বনায় এই তেওঁৰ পৰা মানে অলপ আভাস এটা লৈছিলোঁ লৈ পেলাই মই তেতিয়াৰ পৰাই মই এইটো আৰম্ভ কৰিছিলোঁ এনে কেন এণ্ড বেম্বো ইণ্ডাষ্ট্ৰিটোত মই ট্ৰেইনিং লৈছিলোঁ এইটো মৰিগাঁৱত আহিছিল ফাৰ্ষ্ট তেতিয়া 89ত আহিছিল 89ত আহোঁতে কেন এণ্ড বেম্বো ইণ্ডাষ্ট্ৰি এটা চেণ্ট্ৰেলৰ হেৰি আছিল DIC থৈ দি তাত মানে মই 3 মাহ প্ৰশিক্ষণ লৈছিলোঁ কিমান লাগে এটা মূৰ্তি বনাওঁতে এটা মূৰ্তি যদি ভালকৈ সময় লাগে 3 দিন মানে কমপ্লিট হৈ যায় এই ভগৱানৰ মূৰ্তিবিলাক অলপ দেৰি হয় মানে এইবিলাক সৰু সুৰা দেৰি নেকলেছ এইবিলাক বনাই থাকিলে সেইকাৰণে অলপ দেৰি হয় কিন্তু বাকী এইবিলাকৰ দেৰি নহয় ধৰি লোৱা 2 দিন 3 দিন এনেকুৱাত ওলাই যায় এতিয়া যদি কোনোবাই আপোনাৰ অৰ্ডাৰ দিয়ে মোৰ যিসকল মানে এটা ভিডিঅ' চাই আছে মোৰ ভিউৱাৰ্ছবিলাকে যদি কোনোবাই অৰ্ডাৰ দিয়ে তেতিয়া আপুনি সেইখিনি বনাব পাৰিব তেতিয়া মই ধুনীয়াকৈ বনাওঁ পৰা যায় ন মই যিকোনো এনেই মানে মই আগতে মোৰ ঘৰ হাতী ধেৰ চব বনাইছিলোঁ এইবিলাক এক্সিবিশ্যনত যাওঁ এতিয়া লৈ গৈছিলোঁ কিন্তু এতিয়া মানে সেইবিলাক কৰিবলৈ অকণমান টান মানে হেৰি আচ্ছা কষ্টকৈ এটা বস্তু বনাবলৈ 3 দিন সময় লাগে 3 দিন মানে ৰাতিও টোপনি ক্ষতি কৰি চাগে কেতিয়াবা বনাই কেতিয়াবা মইতো এয়া বনালে মোৰ ভাত পানী মানে হেৰি হৈ যায় ভাত খাবলৈ কামটোৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা আছে কামটোৰ প্ৰতি মানে মোৰ আগ্ৰহটো আছে কিন্তু সেয়া যেতিয়ালৈ নহয় তেতিয়ালৈ মই মানে তাক নেৰোঁ আচ্ছা এনেকুৱা টাইপৰ বেটৰৰ কিবা বস্তু বনাইছে বেটৰ নাইকিয়াই আচ্ছা
বেগটো নোপোৱা হ'লো এতিয়া কাঠৰ এইবিলাক কৰি আছে কাঠৰে এইবিলাক দুই এটা বনাই আছোঁ কোনোবাই যদি অৰ্ডাৰ দিয়ে তেতিয়া মানে আপুনি কোনোবাই যদি অৰ্ডাৰ দিয়ে তেতিয়া মই বনাই দিওঁ ফটো চাই বনাই দিব পাৰিব আপুনি ফটো এখন দি পঠালে এইবিলাক মোৰ দেউতাক বা মাক বনাই দিব লাগে ফটো এখন পঠাই দিলে মোৰ হেম এজ ইট ইজ বনাই দিব তেওঁৰ যিটো কণ্টেক্ট ডিটেইলছ আছে মই তোমাৰ তলত দি দিম স্ক্ৰীণত আহি থাকিব এতিয়া আপোনালোকে দেখা পাব কিন্তু আপোনালোকে যেতিয়া তেওঁ অৰ্ডাৰ কৰিব বা কেতিয়াবা কাম এটা দিলে তেওঁ ফটোখন দিলে কামটো কিমান দিনমান সময় লাগিব তেওঁলোকৰ কেনেকুৱা টাইপৰ ফটো হয় কিমান ডাঙৰ লাগে কিমান হেৰি হয় ডাঙৰ হ'লে সময় লাগিব সৰু হ'লে সময়টো মানে এসপ্তাহ 10 দিনত এসপ্তাহ 10 দিনত মানে পোষ্ট কৰি দিব আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যদি কোনোবাই পঠিয়াই আনন্দ সোণোৱাল সৰ্বানন্দ সোণোৱাল এইটো বনাইছিলোঁ তেওঁ প্ৰথম মুখ্যমন্ত্ৰী এই মানে হেৰি মুখ্যমন্ত্ৰী হৈ থাকোঁতে তাৰপিছতে হিমন্ত বিশ্ব বনালোঁ এনেকৈ 4টা মূৰ্তি মই তাত দি থৈ আহিছোঁ আৰু এতিয়া কাৰোবাৰ ধৰি লওক নতুন কোনোবা এজনৰ বনোৱা হেঁপাহ এজন মোৰ জীৱনৰ আছিলে হেঁপাহ এটা এই আমাৰ এতিয়া কালি যে ঢুকাইছে আপুনি নিপন গোস্বামী ছাৰক মই তেখেতৰ মই বনাম বুলি ভাবিছোঁ এতিয়া মানে তেনেকুৱা জোখৰ মই তক্তা পোৱা নাই তক্তাখন পোৱা হয় মই বনালোৱেই মানে ঘৰতে নিজৰ পেলনীয়া তেনেকুৱা পেলনীয়া কাঠ দি আৰু নহ'লে মইতো আকৌ দোকানৰ পৰা কিনি আনো ধৰি লওক সেই এনেকৈ কিনি আনি কষ্ট হয় অলপ কষ্টটো হ'বই সবল হওঁ তেতিয়াহ'লেতো মই জাক কেনেকৈ বনাই থাকিব পাৰিব কাৰণ সংসাৰ মোৰ ল'ৰা এটা ছোৱালী এজনী এতিয়া দুয়োটাই মোৰ পঢ়াব লগা হৈছে এতিয়া কলেজত পঢ়ি আছে ল'ৰা ছোৱালীও কলেজত গতিকে সিহঁতকো মই পইচা পাই দিব লগা হয় সমস্যা আছে কষ্ট এটা আছে দোকানখন বন্ধ হ'ল তোমাৰ এই 2 বছৰ কৰোণাত বন্ধ হৈ গ'ল কৰোণা বন্ধ হৈ গৈ মানে মানুহৰ হাঁহ মানে নচলা হৈ গ'ল যেতিয়া নচলা হৈ গ'ল তেতিয়াৰ পৰা মানে মোৰ মানে অৱস্থা অলপ হেৰি হ'লোঁ আৰ্থিক অৱস্থাটো বেয়া হৈ গ'ল বেয়া হৈ যোৱাতে তেতিয়া মই লাহে লাহে অলপ চিন্তা কৰি অলপ হাঁহ আনিলোঁ হাঁহকেইটা পুহিছোঁ ইয়াকে পুহি কৰি এতিয়া বৰ্তমান চলাই আছোঁ কৰোণা টাইমত নাই কৰোণা টাইমত তোমাৰ হাঁহ নাছিলে তেতিয়া মানে তোমাৰ দোকানে আছিলে দোকানখন বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ কাৰণে মই এতিয়া আৰ্থিক চলিবৰ কাৰণেতো কিবা এটা কৰিব লাগিব এতিয়া সেইকাৰণে মানে এইবিলাকে কৰি আছোঁ কৰোণাত মানুহক মানে অলপ যুঁজিবলৈ শিকাইছে ন যুঁজিবলৈ শিকাইছে আৰু তাৰ উপৰি এতিয়া মই মানে এতিয়া কৰোণা হোৱাতে মই এনেই বহি থকাতকৈ সেই মূৰ্তিকেইটা বনাই আছিলোঁ খুব ভাল কাম কৰিছে বনাই আছোঁ সেইকাৰণে এতিয়া কি হয় চাওঁ কি কৰিব পাৰোঁ এয়া দেখিছে আপুনি মোৰ লগত আছে এতিয়া ত্ৰিদীপ শৰ্মা মৰিগাঁও ৰজাগাঁৱত ত্ৰিদীপ শৰ্মাৰ ঘৰ মৰিগাঁও ৰজাগাঁৱত আৰু তেওঁ কৰোণাৰ আগলৈ তেওঁৰ দোকানখন ঠিকে চলি আছিল বাঁহ বেতৰ যি দোকান আছিল বুলি কৈছিলে তাত মানুহবিলাকে যায় অৰ্ডাৰ দিয়ে কিন্তু এতিয়া তেওঁৰ দোকান যেতিয়া বৰ্তমান নাই মানুহবিলাকে গমো পোৱা নাই তেওঁ যে ইমান এটা ভাল কাম কৰি আছে সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে তেওঁৰ ভিডিঅ'টো চাওক আৰু যদি ভাল পায় কোনোবাই যদি বিচাৰে তেওঁক অৰ্ডাৰ দিলে তেওঁ বনাই দিব নে কি এই আৰু জীৱন যুঁজত নামিছোঁ যেতিয়া নামিবই লাগিব কিন্তু মোৰ এইটো বৰ আশা আছিলে মানে ভালকৈ মানে আৰু ডাঙৰ কৰি মানে হেৰি কৰিম বুলি বাহিৰত ইণ্ডাষ্ট্ৰিটো ডাঙৰ কৰা হেৰি আছিলে আৰু ইণ্ডাষ্ট্ৰীৰ মানুহখিনিও মানে আমাৰ প্ৰতি কিমান গুৰুত্ব নিদিয়া হ'ল এতিয়া লোন চোন বিচাৰিলেও আমাৰ লোন নিদিয়া আজিলৈ গভৰ্ণমেণ্টৰ পৰা কোনো লোন পোৱা নাই এপ্লাই এবাৰ কৰিছিলোঁ তেওঁলোকে মানে নেগলেক্ট কৰা নিচিনাকৈহে কৰিলে মানে এই আজিকালি বাঁহ বেতৰ কাম নাই বুলিহে ক'লে সেইটোৱে কিন্তু বাঁহ বেতৰ কাম থাকিলে মই চব বনাব জানো ফাৰ্নিচাৰৰ পৰা আদি কৰি তাৰোপৰি আৰু এইবিলাক ধৰি লওক মানে এটা হেৰি ফৰ্ম পাব লাগে হয় নে প্লেটফৰ্ম যদি নাপাওঁ প্লেটফৰ্ম এটা লাগে প্লেটফৰ্ম হ'লে মই কামটো আৰু আগবঢ়াই লৈ যাব পাৰিলোঁ হয় যিকি নহওক আপুনি এতিয়া এটা কাম কৰিব পাৰে লাহে লাহে যিহেতু কৰোণাৰ হেৰিটো গৈছে ৱেভটো গৈছে আপুনি এতিয়া পুনৰ কামবিলাক যদি আগৰ কামবিলাক যদি আকৌ হাতত লয় নিশ্চয় ৰাইজে সহযোগিতা কৰিব আপোনাক ৰাইজে সহায় সহযোগিতা কৰিলেতো মোৰ আৰু উৎসাহ বাঢ়িব নিশ্চয় কৰিব আৰু কামবিলাক মোৰ ভাল হ'ব এনেকুৱা ঠিক আছে আপোনাক লগ পাই ভাল লাগিলে ধন্যবাদ আপোনাৰ এই প্ৰচেষ্টা সদায় থাকক